दिनै हादरारि हिन्दू परिषदनि बाथि जोनोम सान आरो हिन्दू परिषदनि बाथि गायसनथाय सानखौ चिरां जिल्लानि बिजनियावनो फालिनाय जादों। बिजनी बाथाबारियाव गोबांमानि फरायसुला फरायसुलिफोरखौ लानानै दिनैनि बे हिन्दू परिषदनि गायसनथाय सानाव फालिनायजों लोगोसे फरायसाफोरखौ गोग्गो सोलोंथाय लानाय आरो मबाइल बाहायनायनिफ्राय जानगाराव थानाय लोगोसे गाज्रि भिडिअ खालामलायनायनि जानगाराव थानाय बायदि बायदि बाखनायजाथाव हाबाफारिखौ खुंफुंनाय जादों। आरो दिनैनि बे हाबाफारियावनो गाहाय आलासि महरै बाहागो लायो हादरारि हिन्दू परिषदनि धुबरी जिल्ला थाखोनि लोगोसे चिरां जिल्ला कमिटिनि आफादगिरि दीपांकर नाहाय आरो बजरं दलनि रायजो आफादगिरि लेङाइ आफादगिरि बिथांमोना बाहागो लानायजों लोगोसे हादर आरो हिन्दू धोरोमखौ माबोरै रैखाथि होनो हायो बेफोरखौ लानानै सावरायो। लोगोसे लाइमोनफोरखौबो लानानै आथिखालाव माबोरै गुबुनफोरनि बुरखायनायनिफ्राय जानगाराव थानांगौ बेखौबो सांग्रांथि होयो। नमस्कार, जय श्रीराम। आज आमार आंतरराष्ट्रीय हिंदू परिषदर प्रतिष्ठा दिवस और এই प्रतिष्ठा दिवसक उपलक्ष करी आज आमार भातृ संगठन राष्ट्रीय छात्र परिषदे सजागता सभा এটা राखिছে। आमिও তাতে আহিছোঁ कारण आमी বিচাৰোঁ राज्यबासीয়ে सजाग হ'ব লাগে ষ্টুডেণ্টক লৈ ছাত্ৰ ছাত্ৰীক লৈ কাৰণ ছাত্ৰ ছাত্ৰী আজিৰ দিনত আমি যি দেখা পাই আছোঁ ছ'চিয়েল মিডিয়াত খুলিলে এটা বস্তু সদায় লক্ষ্য হৈ আছে যে ৰিল বনাই থাকে প্লাছ মদক দ্ৰব্য যিবিলাক সেৱন কৰি থাকে তাৰপিছত নিজৰ পঢ়া শুনাতকৈ বেছি তেওঁলোকে ছ'চিয়েল মিডিয়াটোত ইণ্টাৰেষ্ট দিয়ে। তো আজি অসমত চাওক কিমান পাৰ্চেণ্ট ছাত্ৰ ছাত্ৰী আজি ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আৰু যিখিনি কৰিছে আৰু কৰিব লাগিছিল, কিন্তু আমি ভাবোঁ যে ছ'চিয়েল মিডিয়াই বহুত ক্ষতি কৰি আছে। অভিভাৱক সচেতন হ'ব লাগে আৰু অভিভাৱকে যিখিনি ধৰক সকলোৰে অভিভাৱক আৰু নেচা নকৰে, কিন্তু কিছুগিলা মানুহ এনেকুৱা দেখা পাইছোঁ আমি যে ছাত্ৰ ভাল ষ্টুডেণ্ট ভাল কিন্তু ঘৰত অহাৰ পিছতো ঘৰৰ পৰা অভিভাৱকৰ পৰা সঁহাৰি পোৱা নাই। যোনটো সঁহাৰি পাব লাগে অভিভাৱকে ভাল জ্ঞান দিয়া যে কেনেকৈ নিজৰ লাইফটো তেওঁ ছাকচেছ কৰিব, ভাল পাৰ্চেণ্টেজ লৈ কেনেকৈ পাছ কৰিব, কেনেকৈ তেওঁ চাকৰিৰ কাৰণে আগবাঢ়িব, এইবিলাক অভিভাৱক একচুৱেলি সহযোগ কৰিব লাগে ষ্টুডেণ্টক। তো আমি গোটেই অসমক নহয় গোটেই ভাৰতবৰ্ষত সকলো অভিভাৱককে আমি সজাগ কৰাৰ কাৰণে আৰু মিডিয়াৰ জৰিয়তে আহ্বান জনাওঁ যে তেওঁলোকে যাতে নিজৰ নিজৰ ছাত্ৰ ছাত্ৰী নিজৰ নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়বদ্ধ হয় আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীয়ে কি কৰি আছে, স্কুলত গৈছে তাতে যাই তেওঁ নেশা কৰিলে নেকি, ভাল বন্ধুৰ লগত তেওঁ উঠা বহা কৰিলে না বেয়া বন্ধুৰ লগত কৰি আছে, কোনোবা নিচাগ্ৰস্ত ল'ৰাৰ লগত তেওঁ বন্ধুত্ব কৰিলে নেকি, এইবিলাক লৈ অভিভাৱক অলপ সজাগ থাকিব লাগে, নিজেও সজাগ হ'ব লাগে, নিজৰ ল'ৰা ছোৱালীকো সজাগ কৰিব লাগে। এইটোৱে আমাৰ আহ্বান। তেতিয়াহে ভাৰত আগবাঢ়িব, ভাৰত বিশ্বগুৰু হ'ব পাৰিব, ভাৰতবৰ্ষত যোনটো ছাত্ৰ সংগঠন সেইটো গোটেই বিশ্বৰ বুকুত জিলিকিব পাৰিব। এইখিনিয়ে। আজি আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৫ম প্ৰতিষ্ঠা দিৱস। আজিৰ দিনতে ২৪ জুন তাৰিখে ২০১৮ চনত আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ স্থাপনা কৰে আমাৰ হিন্দুৰ হৃদয় সম্ৰাট ডক্টৰ প্ৰবীণ ভাই টকৰীয়াদেৱে। তো তেখেতৰ নেতৃত্বতে আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ যিবোৰ আয়াম আছে গোটেইখিনি তেওঁৰ নেতৃত্বতে চলি আছে। আৰু আজিৰ দিনত আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসত আজি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। যেনে ৰাতিপুৱা আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ যিটো আমাৰ ধ্বজ সেই ধ্বজ উত্তোলন কৰিছোঁ। লগতে আজি আমাৰ যিবিলাক কাৰ্যকলাপ আছে আমাৰ ষ্টুডেণ্টসকলক শিক্ষাৰ প্ৰতি যিটো আমাৰ সচেতনতা বৃদ্ধি কৰা, অভিভাৱকসকলক ছাত্ৰ ছাত্ৰীক কেনেদৰে ট্ৰিট কৰিব লাগে তাৰ কাৰণে আমি যিটো সজাগতা সভাৰ আয়োজন কৰিছোঁ। তো এই ধৰণৰ কিছুমান সজাগতা লৈ আৰু ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে উন্নত দিশত লৈ যোৱা যায়, মোবাইল ফোনৰ পৰা বেয়া ব্যৱহাৰৰ পৰা কেনেদৰে বিৰত থাকিব পাৰে সেই বিষয় লৈ আজি আমি ইয়াতে সজাগতা সভাৰ আয়োজন কৰিছোঁ। তো আজি আমাৰ কাৰ্যসূচী এইখিনিয়ে আছে। मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला। देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो। बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000, दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन। बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला
नैबे मबाइल नाम्बार 9954427791 आव थोंजों